নমস্কাৰ। তো আমাৰ সংঘমিত্ৰা মহিলা উৎপাদক কোম্পানীত চৰকাৰৰ ফালৰ পৰা আমি বিটিআৰ চৰকাৰৰ ফালৰ পৰা 52 লাখ টকা পাবলৈ সক্ষম হৈছোঁ। তেওঁ আমাক 87 লাখ টকাৰ প্ৰতিশ্ৰুতি দিছে আৰু সেইটো চেংচন হৈছে। প্ৰথম কিস্তিত আমাক 52 লাখ টকা দিছে আৰু বাকীখিনি আমাৰ ছেকেণ্ড কিস্তিত দিব। তো এইখিনি টাকা লৈ আমি মানে গাঁৱৰ যিবিলাক বেনিফিচিয়াৰী আছে মহিলা আছে, তেওঁ যিবিলাক মহিলা মানে নিজৰ পৰা গৰু কিনাৰ কাৰণে ইমান এটা সমৰ্থ নাই, হয়তো উন্নত জাতৰ গৰু পালন কৰাৰ কাৰণে তেওঁৰ ইচ্ছা আছে কিন্তু পাৰা নাই। তো সেইকাৰণে আমি তেওঁলোকক 1,08,000 কৰি এটা সাহায্যৰ নিচিনা কৰি দিছোঁ আৰু সেই পইচাটো ঘূৰি আহিব, ইণ্টাৰেষ্ট ফ্ৰী লোন সেইটো। তো 1 লাখ টকা উন্নত জাতৰ গৰু আৰু উন্নত ধৰণৰ গোহালি ঘৰ বান্ধাৰ কাৰণে। তো বৰ্তমানলৈকে আমাৰ 35জন মানুহক দিয়া হৈছে। এইটো ঘূৰি আহিব আৰু আমি বেলেগ সদস্যক দিম আৰু আহিব আৰু দিম, এনেকুৱা কৰি চলি থাকিব। ইয়াৰ দ্বাৰা আমি বহুতখিনি উপকৃত হৈছোঁ আৰু এইটোৰ কাৰণে মই আমাৰ সংঘমিত্ৰাৰ ফালৰ পৰা বড়োফা লাইভলিহুড মিছনৰ ফালৰ পৰা আমাক এই টকাটো দিছে। আমি আমাৰ প্ৰমোদ বড়ো ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। এইটোৰ কাৰণে আমাক বহুতখিনি উপকৃত কৰিছে, এইটোৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ তেওঁক। আজিৰ দিনত আজিৰ যোনটো মিটিং আমাৰ হ'ল, যোনটো প্ৰগ্ৰাম হ'ল, এইটোত আমাৰ গাঁৱৰ পৰা আমি বিভিন্ন গাঁৱৰ পৰা আমি গাখীৰ আনি আছোঁ ইয়াতে। তো আমাৰ গাখীৰখিনি আনোতে প্ৰব্লেম হয়, গাখীৰখিনি বেয়া হৈ যায়। আমাৰ কোনোবা ফেট এচেটেপ জুখি আনো, কোনোবাই বিশ্বাস নকৰে। তো সেইকাৰণে প্ৰব্লেম হৈ আছিল আমাৰ। সেইকাৰণে আমি EM ছাৰক আমি অনুৰোধ জনাইছিলোঁ যে আমাক এখন মেচিনৰ ব্যৱস্থা কৰি দিয়ক। তেতিয়া কৈছে যে ঠিক আছে আমি দিম। তো আজিৰ দিনত তেওঁ আহি আমাক ইয়াতে মহিলাখিনিক আৰু সাহস বাঢ়াৰ কাৰণে তেওঁ আমাক 50,000 টকাৰ অনুদানটো দিলে। আমি সেইটো দি মেচিনটো আনিম। সেইটো মেচিনৰ কাৰণে আমি তেওঁক অনুৰোধ জনাইছিলোঁ। আৰু যোনটো আছে আমাৰ সংঘমিত্ৰাৰ যোনটো আমাৰ এতিয়া কোম্পানীটো আছে যোনখিনিত, সেইটো আমাৰ ভাড়া মাটি। আমি উলুবাৰী বজাৰ কমিটিৰ ফালৰ পৰা আমি সেইটো ভাড়া লৈ এই কোম্পানীটো চলাই আছোঁ। কিন্তু আমিতো সদায় সেইটো স্থায়ী নহয়, আমি সদায় চলাই থাকিব নোৱাৰিম। আমাৰতো নিজা মাটি লাগিব আৰু আমাৰ ভৱিষ্যতৰ আশা হ'ল যে আমি এই কোম্পানীটো সৰু কৰি নাৰাখিম, লাহে 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 আমি ডাঙৰ কৰিম। আমাৰ পৰিকল্পনা আছে, এতিয়া আমাৰ 14জন মহিলা ইয়াতে কাম কৰি আছে। যিবিলাক মহিলা ইয়াতে কাম কৰি আছে সেইবিলাক মহিলা মানে মহিলাৰ ওপৰতে ঘৰখন ডিপেণ্ড কৰে। তো সেনেকুৱা মহিলাক আমি ইয়াতে কৰ্মসংস্থান দিব পাৰিছোঁ। তো ভৱিষ্যতে আমাৰ আশা আছে এইটো কোম্পানী ডাঙৰ কৰিম। ডাঙৰ কৰিব লাগিলেতো আমাৰ মাটিৰ প্ৰয়োজন হ'ব, স্থায়ী মাটি লাগিব। তো মাটিৰ কাৰণে আমি EM ছাৰক আবেদন কৰিছোঁ, এখন আবেদন দিছোঁ আৰু তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে। তেওঁ আমাক 2 বিঘা মাটি যেনেকৈ হওক ইয়াৰ পৰাই মানে উলুবাৰীৰ পৰাই আমাক দিব বুলি তেওঁ আমাক আশা দিছে আৰু প্ৰতিশ্ৰুতিও দিছে। কিমানজন মহিলা